Hello বন্ধুসকল, ওয়েলকাম টু আফটাৰছ এক্সপেৰিয়েন্স। আফটাৰ এক্সপেৰিয়েন্সলৈ আপোনালোকক সকলোৰ স্বাগতম জনাইছোঁ আৰু এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো বহুত এক্সাইটিং ভিডিঅ' হ'ব, তেন্তে মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। আজি মই দেখুৱাম যিটো আমাৰ এতিয়া দুৰ্গোৎসৱ চলি আছে। আমাৰ হোজাইৰ কিছুমান কেইটামান আটক ধুনীয়াকৈ সজোৱা মন্দিৰ মই দেখুৱাম, আটক ধুনীয়াকৈ সজোৱা কিছুমান মণ্ডপ দেখুৱাম। দুৰ্গা মাৰ যিটো প্ৰতিমূৰ্তি ৰখা হৈছে তাৰ মণ্ডপবিলাক আটক ধুনীয়াকৈ সজোৱা হৈছে। যিহেতু মই দিনত ভিডিঅ'বোৰ কৰি আছোঁ, গতিকে ভিডিঅ'বোৰ আৰু বেছি ধুনীয়া, ৰাতিৰ দৃশ্য আৰু বেছি মনমোহা। কিন্তু মই দিনত কৰিছোঁ কাৰণে কিছুমান লাইটিং কম আছে, কিন্তু আটক ধুনীয়াকৈ সজোৱা হৈছে। আপোনালোকে চালেই গম পাব। তেনে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে মই মোৰ নতুনকৈ যিসকলে মোৰ ভিডিঅ' চাই আছে বা মোৰ ভিডিঅ' চাই তেওঁলোকক এটাই অনুৰোধ কৰিম, যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে। কিছুমান মোৰ ছাবস্ক্ৰাইবসকলে বা কিছুমান দৰ্শকসকলে ভিডিঅ'বোৰ চায় কিন্তু ছাবস্ক্ৰাইব নকৰে, গতিকে তেওঁলোকক মই কৰজোৰে অনুৰোধ কৰিম যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু মোক আগবঢ়াত সহায় কৰে। গতিকে বলক এতিয়া মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।
দেখিলে আজি মই এই 6টা মণ্ডপ দেখুৱালোঁ আটক ধুনীয়াকৈ সজোৱা আৰু খুব ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গতিকে বন্ধুসকল আপোনালোক যদি এই কেইখন মণ্ডপত আহিছে এই দুৰ্গা মাৰ যিটো প্ৰতিমূৰ্তি চাইছে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব সকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ জয় হিন্দ জয় আই অসম